আপোনালোকে ফেচবুকত ওপৰত দিয়া লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি পেলাই আপোনালোকে তলত দিয়া মই ভিডিঅ'টো বনাই দিছো আপোনালোকে চাই কৰিব পাৰিব লিংকত গৈ ক্লিক কৰি পেলাই আপুনি ক্লিক কৰিব ডাইৰেক্ট আপোনাক ক্ৰোম ব্ৰাউজাৰলৈ লৈ যাব ইয়াত জাস্ট ক্লিক কৰিব তাত আপোনাক ডাইৰেক্ট আপোনাৰ জিমেইলত লৈ যাব অলপ সময় অপেক্ষা কৰক এতিয়া চাওক ওপেন হৈ আছে মোৰ তাত নেট অলপ কম ডাইৰেক্ট চাওক এটা আহি গৈছে ইয়াত তলত চাওক ওপেন জিমেইলত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাক ডাইৰেক্ট জিমেইললৈ লৈ যাব এতিয়া চাওক ডাইৰেক্ট এটা আহি গৈছে চাওক মই প্ৰাইভেচিৰ কাৰণে মোৰ জিমেইলটো ব্লাৰ কৰি দিছো এতিয়া চাওক এই ওপৰত আপোনাৰ কৰ্নাৰত যেটো আছে কৰ্নাৰত আপোনাৰ মই ক্লিক কৰি দিও তাত আপুনি ক্লিক কৰি দিব ডাইৰেক্ট আপোনাৰ ইমেইল সাপোৰ্ট গুচি যাব ধৰক আপুনি স্ক্ৰিন কেনেকৈ কৰিব মই হেয়াও দেখুৱাই দিছো এয়া চাওক আপোনাৰ ওপৰত গুগলৰ এটা ফটো দি আছে তাত কেমেৰা নিচিনা তাত আপুনি আহিব আহি পেলাই ইয়াত চাওক সাৰ্চ উইথ ইউৰ কেমেৰা ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰি চাওক আপুনি এইটো স্ক্ৰিনাৰটো আপুনি ক্লিক কৰাৰ লগে লগে চাওক ইয়াত লিংক এটা আহি গ'ল এই লিংকটোত আপুনি মাজত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ চাওক জাস্ট ওপেন বুলি আহিছে জাস্ট অন আহিছে তাত আপুনি ক্লিক কৰি দিলে হ'ল এই ভিডিঅ'টোত দেখুৱাৰ দৰে এই একেই নিয়মটো একেই আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব